তো গাইছ আজি পুৱাই আৰম্ভ কৰিলোঁ আমি খুংটিৰ পৰা নুঠোতে বিচনাৰ পৰা ব্লগটো তো বা বয়া খুংটি লাগিছিল বে তো চলো আজি আমি আমাৰ ব্লগটো আৰম্ভ কৰা যায় মানে গাইছ পুৱা দিলে তাহলে আলচা খাবাক লগে তো বিস্কুট খান ভিজাই লৈ কিনে খাওঁ বিস্কুট খানে ওলাব চাগত তো বেছি বেগেল বলছো বৰশীটো তো চলো আধা ঘণ্টা মানে টাইম পাছ কৰি হোৱাৰ এনেই আৰু আধা ঘণ্টা মানে টাইম পাছ কৰিব কিন্তু বঢ়াব ভিডিঅ'টো ফুলকে নেদেখাওঁ মানে যখনই দেখুৱাম আৰু তখনই দেখুৱাম যদি বঢ়াব ভিডিঅ' লাগে কমেণ্ট কৰিব তেতিয়ালৈকে 50টামান কমেণ্ট নাহে বঢ়াব তেতিয়াহ'লে মই বঢ়াব ভিডিঅ' নিদিওঁ তেতিয়ালৈকে নাহে তো গাইছ বঢ়াব চঢ়াব আহিলোঁ এটা মাছটা চৰা ক'লোঁ তো আৰু কি কৰোঁ আৰু এটা মাছটা চৰা ক'লোঁ মানে আৰু তো গাইছ মানে এতিয়া মোৰ পৰা মানে মাছ এনে জীয়াই থৈ দিয়া আছিল তো চাং মাছ কটা জীয়াত আছে না নাই তো গাইছ মাছ কটা দেখা পাই বহুত বেয়া লাগছে দেই ভাজো বুলি কৈ নাভাজলাক কালি চাচোন চাওঁ ইমান কনজুচ মানুহ নাই এটা মাছ ভাজো বুলি কৈ নাভাজলাকে গোটেই মাহ সেইকাৰণে মৰি গেল চালা গোটেই মাহ মাছে মৰি গেল চালা বৰবাই এনে যাৱা নহ'ল বৰবাই চাওকচোন মানে আৰু কি কওঁ গাইছ আহি গ'লোঁ ঘৰতে আৰু চালা বয়া চালা লাগিল এটা মাছৰ নাভাজো বুলি নাভাজলাক তেল খৰচ হ'ব বুলি মাছ নাভাজে কি কৰোঁ আৰু তো গাইছ সেইখিনি মাছ ধৰা সেইখিনি তাতে গ'ল তো বাকী এক চাওঁ ইমান খুংটি মাৰি থাকিব পাৰে না দিনটোত যদি খুংটি মাৰা চেলেঞ্জ দিয়া না গোটেই কমপ্লিট কৰি পেলাব চাওকচোন এই চালা কি ডেন্স কৰিব ধৰে কি ডেন্স কৰিছে বে চাওক ইমান ডেন্স কৰিব পাৰি না বে চাওকচোন চাওক বাপৰে বাপ তো